বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। আমি সেই ভালুকৰ কাহিনীটো সকলোৱে জানো যে দুজন বন্ধু হাবিৰ মাজেদি গৈ আছিল। যাওঁতে হাবিৰ মাজৰ পৰা হঠাতে এটা ভালুক ওলাল। লগৰজনে দৌৰি গৈ তেওঁ গছত উঠিলে আৰু গছত উঠিব নোৱাৰাজনে ভয়তে কঁপি থাকিল। তেওঁ মনত পৰিল যে ভালুকে মৰাশ নাখায় বুলি কোৱা শুনিছিল কেতিয়াবা। তেওঁ মৰা ভাওজুৰি শুই গ'ল। ভালুকটোৱে ভৰিৰ পৰা মূৰলৈকে শুঙি গুচি গ'ল। তেতিয়া বন্ধুজনে গছৰ পৰা নামিয়ে সুধিলে যে বন্ধু, ভালুকেনো তোমাক কাণে কাণে কি কথা কৈ গ'ল? নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সৰু ভিডিঅ'। মোৰ এজন বন্ধুৱে মোক সদায় কৈছিল যে মানুহৰ লগত বন্ধুত্ব কৰিলে তেওঁ বন্ধু কেনেকুৱা, টকা পইচা লেনদেন কৰি চাবাচোন, তেতিয়া তুমি গম পাবা বন্ধুজন কেনেকুৱা হয়। ঠিক তেনেধৰণৰ এটা মোৰ নিজৰ অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজিৰ পৰা প্ৰায় 10 বছৰমান আগৰ কথা। মোৰ এজন বন্ধু আছিল আৰু সেই বন্ধুজন একচুৱেলি পুৰুষ বন্ধু আছিলে। তেওঁ মোক এদিন ক'লে যে মোৰ বহুত বিপদত পৰিছোঁ, মোক অলপ পইচা ধাৰে দিয়াচোন। তেতিয়া মই ভাবিলোঁ হয় তেওঁ বিপদত পৰিছে যেতিয়া মই অলপ তেওঁক পইচা নিজৰ নাই, মই আনৰ পৰা আনি দিছিলোঁ। পইচা এমাউণ্টটো অলপ হেভি আছিল। পইচা দিয়া প্ৰায় 3 মাহ হৈ গ'ল। তাৰপিছত এদিন মই তেওঁক লাহেকৈ ক'লোঁ যে তুমি মোৰ পৰা পইচাখিনি লাহে লাহে দিবা, একেবাৰে দিব নালাগে, আধা আধাকৈ দিলেও হ'ব। তেওঁ ক'লে হ'ব ঠিক আছে, মই অহা মাহত তোমাক দিম। নেক্সট মাহ যেতিয়া প্ৰায় 10 তাৰিখমান হৈছে তেতিয়া মই ক'লোঁ, তেওঁ তেতিয়া ক'লে তুমি আগতে মোক নক'লা, কাৰণ মই দৰমহা পোৱাৰ পিছত মোৰ সকলোখিনি বাজেট মিলি গ'ল, তোমাৰ পইচাটো বাজেটত নোসোমাল, গতিকে তুমি নেক্সট মাহত ল'বা, দিয়া একেবাৰে দিম পইচাখিনি, মোক খালি মনত পেলাই দিবা মাজতে। তাৰপিছত নেক্সট মাহত মোৰ কিবা এটা অসুবিধাৰ কাৰণে মই তেওঁক লগ নধৰিলোঁ আৰু নক'লোঁ। তাৰপিছতে তাৰ নেক্সট মাহত মই ফোন কৰিলোঁ যে তুমি পইচাখিনি যে দিম বুলি কৈছিলা। তেতিয়া তেওঁ ক'লে অঁ ঠিকে আছে, মই এতিয়া বেংকতে আছোঁ, মই গৈ আছোঁ, তুমি আমুক জেগাত ৰখি থাকা। তেওঁ দিয়া লোকেশ্যন মতে মই মোৰ বান্ধৱীজনীৰ সৈতে ৰখি আছোঁ। 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা হ'ল। দেৰি হোৱাৰ কাৰণে মই তাইক পঠিয়াই দি পেলাই মই ৰখিলোঁ। মই যেনেকেই নহওক পইচাখিনি লৈ যাম এই ভাবি ৰখিলোঁ। তাৰপিছত তেওঁ আহিলে হয়। অহাৰ লগে লগে মোক ক'লে যে বাহ, মোৰ বহুত ভাগৰ লাগিছে দেই, প্ৰথমতে চাহ একাপ খাব লাগিব। তেওঁৰ লগত মই ৰেষ্টুৰেণ্টত গ'লোঁ, চাহ খালে। খোৱাৰ পিছত তেওঁ বহুত কথা পাতিছে মোৰ লগত, ইটো সিটো কথা পাতি আছে, কিন্তু পইচা কথাটো নকয়। ইফালে মোৰ ঘৰত যাবলৈ দেৰি হৈছে। তাৰপিছতে মই নিজে উলিয়ালোঁ যে কথাটো কি হ'ল, তুমি যে নোকোৱাই হ'লা। তেতিয়া ন কি কথা বোলো, নহয় পইচাটো যে তুমি দিম বুলি মোক ৰখাই থ'লা ইমান সময়, নিদিয়া নেকি? তেতিয়া তেওঁ মোক কি ক'লে জানেনে বন্ধুসকল? যদি আজিৰ তাৰিখত হোৱাহেঁতেন মই ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ তেওঁ কি ক'লে শুনালোহেঁতেন। আৰু সেই সময়ত মই অলপ বেঙাও আছিলোঁ, মই ইমান চালাক নাছিলোঁ, যি কয় তাকে অঁ বুলি কৈ। তাৰপিছত তেওঁ মোক কি ক'লে জানেনে? বোলে তুমি কি পইচা মোৰ পৰা বিচাৰি বিচাৰি ঘনে ঘনে আমনি কৰি আছা? আৰে কালি পৰহি যেতিয়া তোমাক মই বিয়া পাতিম সেই পইচাটোতো আমাৰেই হ'ব। বন্ধুসকল, মই কি কৰিম উপায় নাপায় উভতি আহিলোঁ। অহাৰ পিছত মই এটা কথা থিৰাং কৰিলোঁ যে আজিৰ পৰা তোমাৰ লগত মোৰ বন্ধুত্ব নাই, মোৰ টকা পইচাও নালাগে। আৰু সেই টকাখিনি মই মোৰ নিজৰ ফালৰ পৰা মই ধাৰ মাৰিলোঁ। আৰু আজি সেইখিনি ধাৰ মাৰিব পৰা মোৰ কেপাচিটি আছে কাৰণে মই মাৰিলোঁ। কিন্তু মোৰ ঠাইত যদি অন্যও হোৱাহেঁতেন, তেওঁতো সেই পইচাখিনি ফেমিলিৰ পৰা লৈ তেওঁক দিবলগীয়া হ'লহেঁতেন। তেতিয়া তাইক কেনেকুৱা এটা সমস্যাৰ সন্মুখীন হ'লহেঁতেন। গতিকে বন্ধুসকল, সেই তেতিয়াৰ পৰা মই ভালকৈ জানো যে বন্ধুৰ লগত কেতিয়াও টকা পইচা লেনদেন কৰিব নালাগে। মই সেইদিনাখন ভালকৈ জানো আৰু আজিৰ তাৰিখত মই কোনো বন্ধুৰ লগত টকা পইচা লেনদেন নকৰোঁ। যদি মোৰ পৰা কোনোবাই টকা পইচা কথা কওঁ তেতিয়া সেই মই বন্ধুকেই বাদ দিওঁ। ধন্যবাদ।